হেলমেট নাই গুৱাহাটী পুলিচ সুন্দৰ যাম ব্লগিং মমটো আজি আৰম্ভ হৈ গ'ল ঐ টিপ টপ দেখিলে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এজ এ ব্লগছ মই আছোঁ গুৱাহাটীত বহুত দিন ব্লগ চলগ দিয়া নাই গুৱাহাটী বিশেষ কামত বেংকৰ ট্ৰেইনিং এটাৰ কাৰণে আহিলোঁ এণ্ড আজি গৈ আছোঁ আমি ইয়াত ভাবিলোঁ বহুত প্ৰেছাৰ আছে ট্ৰেইনিঙত বহুত মাথা চাথা খালে মেলিলে তাৰপিছত এতিয়া আমি গৈ আছোঁ কলাক্ষেত্ৰ আৰু আমাৰ মাজতে ছিংগাৰ আছে আমাৰ ধেমাজিৰ ল'ৰা এটা ই মোক ৰাতি টোপনি যোৱাত সহায় কৰে নিচুকনি গীত গায় আমাৰ অনুপম আছে তো আজি আমি গৈ আছোঁ এনেকুৱা ভাল জেগালৈ বহুত দিন ফুৰা নাই একচুৱেলি গুৱাহাটী আহিলোঁ হয় গুৱাহাটীতো আহি থাকোঁ বাট ফ্ৰেণ্ডৰ লগত বহুত দিন ফুৰা নাই এনেই ইফালে সিফালে হাতীগাঁও চাৰিআলি মোক তামুক বেলতলা বজাৰলৈ যাওঁ বাট ভালকৈ ফুৰিবলৈ যোৱা নাই তো আজি ভাবিছোঁ আমি যাওঁ উবেৰ বুক কৰিলোঁ উবেৰ আহি আছে এতিয়া বাজিছে 6:06 তো যাওঁ কি হয় আপোনালোকক চাব এটা ভাল ব্লগ হ'বলৈ গৈ আছে ধন্যবাদ হেলমেট নাই গুৱাহাটী পুলিচ ধৰা 1000 চালান নাম্বাৰ প্লেট বাদ দিয়া এইকেইটা যোৱা এইকেইটা যাব দুটা বাইকত গৈছে আৰু আমি যাম উবেৰ গৈ আছোঁ কলাক্ষেত্ৰ আমাৰ গৰুটো বহিলে মই ভাবিছিলোঁ সি নিদিলে সিহে বোলে কলাক্ষেত্ৰ চিনি পায় পেলাই উবেৰ কলাক্ষেত্ৰ চিনি পায়ে আমি গৈ আছোঁ লগৰকেইটা ফোন কৰিছে আমাৰ গান গাই গাই গৈ থাকিম এতিয়া তো ব্লগিং মমটো আজি আহি পালোহি ধুনীয়াকৈ কলাক্ষেত্ৰ আৰু এইফালে আমাৰ চিকিউৰিটিকেইটা আগতে আহি ৰখি আছে মোৰ চিকিউৰিটি লাগে ন এইবিলাক বডিগাৰ্ড আজিকালি ৰখাই লৈছোঁ মাহেকৈ 5000 দি পিনে পালোহি 6টা টিকটৰ পইচা দিলে 5টা টিকট সেয়াই হৈছে আৰু টিকট আৰু চিকিউৰিটি মানুহৰ কাজিয়া এতিয়া বলক অলপ লেট হ'ব কথা কিমানে আজি 9টা বাজিব সেইবিলাক কি আছে মিউজিয়ামত ভূপেন হাজৰিকাৰ বিষয়ে চালোঁ তো আমি কিন্তু দেখাব নোৱাৰিলোঁ কাৰণ ইয়াত ভিডিঅ' এলাও নাই আমাৰ এজনে ডক্টৰ ভূপেন হাজৰিকা অসমৰ এজন অন্যতম আমি সকলোৱে জানো তাতে ইয়াত গুৱাহাটীৰ পাঞ্জাবাৰীৰ যি অসম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলাক্ষেত্ৰ তাতে তেওঁৰ সৰ্বোচ্চ তেওঁ যিমানখিনি জন্মৰ পৰা শেষলৈকে আছিলে সকলোখিনি সুন্দৰভাৱে ইয়াত সজাই ৰাখিছে ধন্যবাদ অসম শংকৰদেৱ কলাক্ষেত্ৰ এইটো এতিয়া অ'পেন ষ্টেজত আমি উঠি গৈ আছোঁ আমাৰ ইয়াত নিৰঞ্জনে গান গোৱা দেই ক'ত গান গাইছিলা মোৰ মৰমে মৰম বিচাৰি যা ইয়াত প্ৰগ্ৰেম কৰিছে দেই বহুত প্ৰতিভাশালী ল'ৰা হয় প্ৰথম সোমাই পাম আমাৰ পোৰামাটিৰ শিল্পবিলাক তাৰপিছত আমি পোৰামাটিৰ শিল্প এইখিনি আপোনালোকে চাব দেখিছে এণ্ড আমি যাওঁ ওপৰত চাই আহোঁ কি কি আছে বোলো আমি ওপৰত আহি পালোহি তো এটা ৰেচম কেনেকৈ কৰা হয় আমাক দেখুৱাই থোৱা হৈছে আমাৰ ৰেচম শিল্প মানে ঘৰ বনাই থোৱা আছে আমাৰ ইয়াৰ দৰা কইনা সেনেকৈ আৰু খালি ইয়াত এচি নাই বৰ গৰম উঠিছে হাজং এইফালে আমাৰ নেপালী সম্প্ৰদায়ৰ ড্ৰেছ আৰু এইফালে আমাৰ
আপোনাৰ বাগৰুম্বা নৃত্য, অতি মৰমৰ বিহু, মিনেশ ভাই, মিনেশ ভাই কেনেকুৱা পাইছা? কেনেকুৱা পাইছা? একদম ফেণ্টাষ্টিক। ফেণ্টাষ্টিক। আৰু আপোনালোকে ইয়াত আহিব পাৰে। আৰু তুমি ফোন এটা কৰি এইফালে কৈ দিয়া, আমাৰ আজি দেৰি হ'ব, গেষ্ট হাউচ যোৱাত দেৰি হ'ব আমাৰ আজি। আপোনালোকে দেখিবলৈ পাইছে মহিলাৰ বস্তু, দখনা, হাঁহ, পুতলা, এনেধৰণৰ মূৰ্তি কিছুমান আছে। সেইফালে মানে এখন শৰাই, এইফালে আমাৰ মাজুলী, হে ব্ৰ', এইফালে আমাৰ কাঁহৰ শিল্পসমূহ আছে। এনে গৈ থাকিলে আপুনি পাম আমাৰ যেনেকৈ মণিকূটত থাকে। তেতিয়া খাইছিলে কিমান চাই লওক, তেতিয়া মানুহ বহি পাত আছিলে। আমাৰ দোলা, এইটো এটা আমাৰ ভীষণ চাপা মাছ ধৰোঁ যে। তললৈ গৈ আছোঁ, তলত কি চাওঁ দেখা পাওঁ। আৰম্ভ হৈ গ'ল। ঐ টিপ টপ দেখিলে আহোঁ বুলি নক'বা, টিপ টপ দেখিলে আহোঁ বুলি নক'বা। নিৰঞ্জন, ইয়াত গা ধুব দিলে কেনেকুৱা হ'ব? হা? গা ধুটো মানে মোৰ গা ধুটো লাগি গৈছে জঁপিয়াই পিনে। ফটো ছেশ্যন এইফালে আৰু একো নাই, কলাক্ষেত্ৰতেই আৰু এইফালে পুখুৰী এটা আছে আৰু বাই বেছিকৈ ভালকৈ দেখাব নোৱাৰিলোঁ ৰাতিৰ কাৰণে। সেয়ে আমাৰ কলাক্ষেত্ৰ চালোঁ। তো এতিয়া আমি ঘৰ যাওঁ, বজাৰ কৰিবলৈ আছে, বজাৰ অলপ কৰি পিনে ধুনীয়াকৈ। আজি পাৰ্টি চলিব, মানে আজি লাষ্ট নাইট আমাৰ, কাইলৈ আমি নিজৰ নিজৰ ব্ৰাঞ্চত গুচি যাম। তো আজিলৈ বাই বাই।